তুমি ইমান খঙত কিয় কৈ আছা মোক জাষ্ট এটা মই ছোৱালী এটাক ফটোত লাইকহে কৰিছো তুমি ইমান কথা শুনাই আছা মোক হা মোৰ কথা অলপ বিশ্বাস নকৰা কেলে তুমি অলপ চেষ্টা কৰা মোৰ কথা বুজাবা ইমান সন্দেহ কৰা ভাল নহয় গম পালা না নাই মই বাৰে বাৰে তোমাক এটা কথা কৈ আছো তুমি হেতুকে বাৰে বাৰে ধৰি আছা কেলে এটা ছোৱালীক মই লাইক কৰিছো জাষ্ট তুমি সব কথা সন্দেহ কিয় কৰি থাকা তোমাৰ কাম দাদা একো নাই নেকি বেলেগ মোক সেইকাৰণে সন্দেহ কৰি থাকা তুমি তুই প্রেম করে আছো না কিবা কোর্ট কেস লাগি আছে রে কসম মই তাইক চিনিয়ে নাপাও মই কসম দিছো মই তাইক চিনিয়ে নাপাও একদমেই নাপাও মই কৈ আছো তোমাক তোর কসম দোকানত চিপসের পেকেট দৰে কিনবা পাই নেকি ছোৱালীটো যে সদায় সদায় খাই থাকে লাজ নাই তোৰ আরে নহয় রে লগৰটো এনে ধেমালি কৰি আছিল তোৰ প্ৰেম আজিকালি নেটফ্লিক্স আৰু এমাজনৰ ৱেব চিৰিজৰ দৰে হৈছে সদায় সদায় নতুন নতুন এপিসোড নতুন নতুন ড্ৰামা তোৰো সেইটোৱে হৈছে সদায় সদায় এখন এখন নতুন নাটক চাব পাৰো বাহ কি মজা লাইভ ৱেব চিৰিজ চাই আছো ৰে হ'ব দিয়া তোমাৰ লগত কথা পাতি লাভ নাই এতিয়া হ'ব দিয়া তালা কিনো ভুল কৰিলো এটা ভুল নাই কৰাৰ পিছত একবাৰ যাবা হ'ব আৰু চুপ কালি নীলাজৰ দৰে নিজে ফোন কৰিব যাবি বেবী মোৰো ভুল হৈছিল তোৰ সেইগিলা সদায় সদায় নাটক চাই থাকো মানে হ'ব দে তালা পুৰা জীৱনটো অশান্তি কৰি ৰাখছে মোৰ শান্তি নহয় যে কোনো জেগাত ৰাখি শান্তি কৰি মাতে চুপ থাক I'm always learning, you could call me academic, I'm always working, never been apathetic.